ছাত্ৰ ছাত্ৰীসকল, আমি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটো আলোচনা কৰি আছোঁ। তোমালোকক যিটো অডিঅ' ক্লিপ প্ৰেৰণ কৰিছিলোঁ, এই অডিঅ' ক্লিপটোত আমি বহুখিনি কথা আলোচনা কৰিছিলোঁ আৰু আমাৰ এই আলোচনাই অনুশীলনী 1 নম্বৰৰ পৰা 8 নম্বৰ প্ৰশ্নকেইটা সামৰি লৈছে। এতিয়া তোমালোকক প্ৰশ্নকেইটাৰ বিষয়ে মই থুলমূলকৈ ক'ব বিচাৰিছোঁ। অনুশীলনী 1 নম্বৰ কুৱেশ্যনটো হৈছে পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা। ইয়াত আমি পৰিৱেশ কাক বোলে এই কথা লিখিব লাগিব আৰু ভূগোল বিজ্ঞানে দিয়া সংজ্ঞাটো আমি ইয়াত উল্লেখ কৰিব পাৰোঁ। 2 নম্বৰ কুৱেশ্যনটো পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। ইয়াত আমাক উপাদানকেইটা উল্লেখ কৰি দিলে হ'ব। সেই উপাদানকেইটা হৈছে জৈৱ উপাদানকেইটা হৈছে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অণুজীৱ, মানুহ আৰু অজৈৱ উপাদানসমূহ হৈছে মাটি, পানী, বায়ু ইত্যাদি। 3 নম্বৰ কুৱেশ্যনটো আছে স্থলমণ্ডল বুলিলে কি বুজায় লিখা। এই স্থলমণ্ডলৰ অংশৰ যিখিনি কথা আছে সেই কথাখিনি উল্লেখ কৰিলে হৈ গ'ল চমুকৈ। 4 নম্বৰটো আছে জলমণ্ডলৰ ভিতৰত কি কি পৰে। ইয়াত জলমণ্ডলৰ ভিতৰত কি কি পৰে এই কথাখিনি উল্লেখ কৰি দিলেই হ'ব। 5 নম্বৰ কুৱেশ্যনটো বায়ুমণ্ডল কিহেৰে গঠিত। কি কি গেছেৰে বায়ুমণ্ডল গঠিত সেই কথাখিনিৰ ওপৰত আলোকপাত কৰিলেই হ'ব। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। ইয়াতো জীৱমণ্ডলৰ বিস্তৃতি সম্পৰ্কে উল্লেখ কৰিব লাগিব আৰু জীৱমণ্ডল অংশত যিখিনি কথা আছে তাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ আমি কৰিব লাগিব। 7 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল 4টাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। এই মণ্ডল 4টাৰ যে পাৰস্পৰিক সম্পৰ্ক আছে সেই সম্পৰ্কে আমি লিখিব লাগিব। এটা মণ্ডলত যদি ভাৰসাম্য নষ্ট হয় তেনেহ'লে ইয়াৰ প্ৰভাৱ আন 3টা মণ্ডলৰ ওপৰত পৰিব এই কথাটো উল্লেখ কৰি তেওঁলোকৰ মাজত কেনেকৈ এটা ভাৰসাম্য বজাই ৰাখিব লাগিব সেই কথা উল্লেখ কৰিব লাগিব আৰু এই কথাখিনি সুন্দৰভাৱে কিতাপত আছে, পঢ়িলে তোমালোকে গম পাবা। 8 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। ইয়াত আমাক কেইটামান কাৰক উল্লেখ কৰি দিছেই। সেই কাৰককেইটা হৈছে জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, নগৰীকৰণ, যাতায়াত, পৰিবহণৰ পৰিৱৰ্ধন আৰু আছে, কিন্তু আমাৰ কিতাপত এই 4টা কথা উল্লেখ কৰি দিছে আৰু এইটো বৰ দীঘলীয়া প্ৰশ্ন নহয়, ইয়াৰ উত্তৰটো চমুকৈ দিলেই হ'ল। এইখিনিলৈকে ক'লোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি পৰৱৰ্তী অংশ পৰিৱেশৰ সমস্যাসমূহ ওপৰত আলোকপাত কৰিম।